হেল্ল' নমস্কাৰ, মই পলাশ। আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ পলাশ ব্লগ চেনেলটোলৈ। এখন দেখিছে নাই পাছফালে কি আছে, এখন প্ৰাগ দেখিছে নাই? আজি হায়দৰাবাদৰ এখন প্ৰাগলৈ আহিছোঁ। আপোনালোকক দেখাম ভিতৰত কি আছে কি নাই, চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আচলতে আজি মানে কি ডিউটিৰ পৰা সোনকালে ছুটি হ'ল, সেইকাৰণে বোলো অকণমান আপোনালোকক দেখাওঁ, আমাৰ ওচৰৰ পৰিৱেশটো দেখাওঁ। আমাৰ ওচৰতে এখন পাৰ্ক আছে, নিউকৈ বনাই আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, কিন্তু তথাপিও আপোনালোকৰ ভিতৰত কি আছে দেখা চাওক। বুজিছে নাই? এতিয়া যাওঁ বলক ভিতৰলৈ, লগত থাকিব, ভিডিঅ'টো চাই থাকিব, মজা লাগিব, ভাল লাগিব। जिंदगी गम दे जिंदगी ना जला हाथों को यूं छूने दे कोई खुशी किस्मत ने यूं छोड़ा हमें शीशा बना के तोड़ा हमें जख्मों से है सांसें भरी जख्मों को तोड़ा सीने देना जीने देना जीने देना जिंदगी तू जीने देना जीने देना जीने देना जिंदगी तू जीने देना पल पल हर एक पल सहमा है क्यों हर लम्हा क्यों है डरा चांद आसमान पे लगता है क्यों खंजर আমি লাহে লাহে আহি পিনে আমাৰ কি পাৰ্কৰ ভিতৰ পালোহি। ভিতৰত একদম মানে আমেজিং দৃশ্য চাওক না, মজা লাগিছে দৃশ্য চাই পিনে। আপুনি চাওক, দেখিছে মজা মানে। পাৰ্কখন বনাই হোৱা নাই, বনাই হ'লে আৰু বহুত ধুনীয়া লাগিব। সেইকাৰণে বোলো কি হৈ আছে তাকে চাবলৈ আহিলে। তথাপিও ভাল লাগিলে চাই, বেয়া লগা নাই। মানে আৰু দেখাবলৈ বস্তু আছে দুটামান, এটা চিনেমেটিক ভিডিঅ' শ্বুট কৰিছিলোঁ, আপোনালোকে চাই লওক। কেতিয়াবা বহুত বহুত বেয়া লাগে, কেলে মানুহবিলাকে ইমান মানে কি বেলেগ মানুহে একো নকয়, লগৰবিলাকে কিছুমানে কয় কি কৰি আছ কি নাই কৰা, বিলাক মানে কি অলপ হেৰি দিয়ে, মানে অলপ বেয়া বেয়া কমেণ্ট দিয়ে, ফালিবি তই এইবিলাক কৈ ফালিবি, এইবিলাক মানে কমেণ্ট দিয়ে। এনেই শুনি ভাল নালাগে, মানে তেতিয়া মানে মনটো বহুত বেয়া লাগে। আপোনালোক অকণমান প্লিজ মোৰ কাৰণে কৰি দিয়ক। আচলতে মানে কি ইয়াত মই চিকিউৰিটি গাৰ্ড কৰোঁ, কিন্তু মানে কি আহিবলৈ বা ইমান ফুৰিবলৈ টাইম নাপাওঁ, ডিউটি কৰি থাকিব লাগে 8 ঘণ্টা। আজি অলপ টাইম পাইছিলোঁ, আপোনাৰ 8 ঘণ্টা ডিউটি কৰি আহি আপোনাৰ 16 ঘণ্টা টাইম পায়। তথাপিও মানে কি ওচৰতে আমাৰ এখন ওচৰতে আছে পাৰ্কখন, বোলো অকণমান আপোনালোকক দেখাই দিওঁ। পাৰ্ক আচলতে বনাই আছে এখন, মানে কি হেৰি হ'ব আপোনাৰ বিল্লাছ হ'ব, চব চাই চাই ঘৰ বনিব, বিল্লাছ হ'ব, তেতিয়াও ভাল লাগিব দেখি। জাষ্ট মানে ফোনটো বনাইছে, ভিতৰত অলপ
অলপ বনাইছে, কিন্তু ইমান সম্পূৰ্ণকৈ বনোৱা নাই, হ'ব লাহে লাহে কামটো। আমাৰ ৰুমৰ ওচৰতে আছে, বোলো আপোনালোকক দেখাই দিওঁ, অলপ বিয়াৰ দৃশ্য দেখাই দিওঁ, কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি ক'ব, মোক কেনেকুৱা লাগিছে, কেনেকুৱা লাগিলে ক'ব। সেইটোৱে আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মোক অকণমান আপোনালোকৰ মৰমৰ প্ৰয়োজন। মানুহৰ কথাবিলাক বন্ধ কৰিব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, যেতিয়ালৈকে সফল নহওঁ তেতিয়ালৈকে মই ইউটিউব কৰিয়ে থাকিম। যোনে যি নকয় মই নাজানো, যেতিয়ালৈকে সফল নহওঁ তেতিয়ালৈকে মই কাম কৰি থাকিম। যোনে হাঁহে, কোনোবাই কান্দে, কোনোবাই কি কৰে, কোনোবাই মোৰ কাৰণে যদি কিবা হৈও যায়, মোক ক'বলগীয়া একো প্ৰয়োজন নাই। মই যিটো কৰি আছোঁ সেইটো মোৰ কাৰণে ভাল, মোৰ কাৰণে ভগৱান, মোৰ কাৰণে ঈশ্বৰ। মোক কোনো ছাপোৰ্ট দিব নালাগে, মই নিজে যথেষ্ট। আৰু লাষ্ট এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ ছাপোৰ্ট লাগে, বেলেগৰ ছাপোৰ্ট নালাগে মোক। আপোনালোকৰ ছাপোৰ্ট লাগে মোক। যদি আপোনালোকে বেয়াও পায়, আপোনালোক মই ভাল পাবলৈ মই কিবা এটা কৰিব লাগিব, ভাল পাম। কিন্তু মোক যোনে বেয়া পায়, সেইটোনো বেয়া পাবই, কম্পালচাৰি বেয়া পাব না। দেখিব নোৱাৰে, মানুহটো দেখিব নোৱাৰিবই না। ভোকনে বোলা কুত্তা